বটদ্ৰৱা আৰক্ষীৰ অভিযানত জব্দ কয়লা ভৰ্তি ট্ৰাক নাগালেণ্ডৰ পৰা মৈৰাবাৰী অভিমুখে মঙলবাৰে নিশা কয়লা কঢ়িয়াই নি থকা অৱস্থাত বটদ্ৰৱাত জব্দ কৰে AA01 MC 7526 নম্বৰৰ বাহনখন বৰ্তমান জব্দ কৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আগতনীয়া বুলি অভিযোগ উত্থাপন কৰিছে এইটো মালিক কোন মালিকৰ নাম সব চালান সব আছে মালিকৰ নাম কি আমাৰ চালান আছে জিএসটি সব আছে পুলিচে ধৰিছে যে ধৰিছে কোনবা কমপ্লেইন কৰিছে কাৰণ ধৰিছে চাব চৰকাৰে মালিক কোন হয় মালিকৰ নামটো মালিক নাম নাই জানে ঢিঙৰ পৰা উৎপল শইকীয়াৰ ৰিপৰ্ট অসম ফাৰ্ষ্ট মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা চাহপাত ধূপকাঠি ফিনাইল আৰু আচাৰ হৈছে অতি উন্নত মানৰ অসমৰ প্ৰতিখন জিলাত ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ বাবে যোগাযোগ কৰক মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা চাহপাত ধূপকাঠি ফিনাইল আৰু আচাৰ হৈছে অতি উন্নত মানৰ অসমৰ প্ৰতিখন জিলাত ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ বাবে যোগাযোগ কৰক